হেল্ল' বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল। বন্ধুসকল, তোমালোকৰ বাৰু এনেকুৱা হয় নেকি কেতিয়াবা যে এক্সাম হলত বহি আছা আৰু কি লিখিম মনত পৰা নাই, বা ক্লাছত বহি আছা, প্ৰশ্ন এটা সুধিলে ছাৰে কিন্তু মনত পেলাব পৰা নাই কি আছিল উত্তৰটো? বা কেতিয়াবা এনেকুৱা হয় নেকি কাৰোবাৰ লগ পাইছা কিন্তু নামটো পাহৰিছা, বা ঘৰৰ পৰা বজাৰলৈ গৈছা কিন্তু কি কি কিনিব দিছিল পাহৰি গলা? এনেকুৱা হয় চাগে ন কেতিয়াবা? হয়, বহুতৰে ক্ষেত্ৰত এনেকুৱা হোৱা শুনিছোঁ বা হয়। ইয়াৰ কাৰণটো কি জানাই যে এইটো হৈছে স্মৃতি, বা যাক আমি কওঁ মেমৰি বুলি। আমি কওঁ যে মেমৰি কম মোৰ, বা মই গেধা, কিন্তু একচুৱেলি মেমৰি বা স্মৃতি কি হৈছে? স্মৃতি হৈছে এটা কৌশল। ই হৈছে আমাৰ অতীত আৰু ভৱিষ্যতৰ মাজৰ এক সেতু। আমি অতীতৰ পৰা কিমানখিনি কথা আগৰ দিনত তেওঁলোকে আগতেতো এনেকুৱা কম্পিউটাৰ বা বেলেগ কিবা কিবি নাছিল, গতিকে মনত ৰাখি থৈছিল, আৰু সেইদৰে জেনেৰেশ্যন বাই জেনেৰেশ্যন আমি বহুখিনি তথ্য লাভ কৰিলোঁ। ইমাজিন কৰাচোন, কল্পনা কৰা, তুমি পৰীক্ষা হলত বহি আছা আৰু সকলো কথাই তোমাৰ মনত আহিছে, সুন্দৰকৈ লিখি থৈ পাৰিছা, বা তুমি লগৰ বন্ধুৰ লগত কথা বতৰা পাতি আছা আৰু খুব সুন্দৰকৈ তথ্যখিনি উপস্থাপন কৰিব পাৰিছা। দৈনন্দিন জীৱনত তোমাৰ স্মৃতি ভাল কাৰণে সকলোৱে কয় সি বহুত চোকা, তাৰ বহুত মনত থাকে। ভাল লাগিব নহয় জানো নিশ্চয়, যেতিয়া তোমাক কোনোবাই কয় যে বাহ সি দেখোন বহুত চোকা। কিন্তু একচুৱেলি কি স্মৃতি? কি এটা কৌশল। ইয়াক আয়ত্ব কৰিব লাগিব। যিদৰে ক্ৰিকেট বা খেলসমূহত বা অন্যান্য কলাসমূহ আয়ত্ব কৰিবলগীয়া হয়। ডান্সত দেখিছা তোমালোকে কি সুন্দৰভাৱে এগৰাকী নৰ্তকীয়ে ডান্স কৰে বা সুন্দৰকৈ গান গায়। ঠিক সেইদৰে স্মৃতি এক কৌশল, যাক তুমি আয়ত্ব কৰিব পাৰিবা যদি কৌশলসমূহ শিকা। আৰু আমাৰ এই চেনেলৰ জৰিয়তে আমি তোমালোকক সেই কৌশলখিনি শিকাম। আমি তোমালোকক শিকাম কিদৰে খুব সহজে নাম মনত ৰাখিব পাৰিবা, শব্দবিলাক মনত ৰাখিব পাৰিবা, কিতাপৰ তথ্যবোৰ মনত ৰাখিব পাৰিবা, তোমালোকে নাম্বাৰ মনত ৰাখিব পাৰিবা, তাজপাতৰ 52 শিলা বাদ দিয়া যিমান লাগে সিমানেই মনত ৰাখিব পাৰিবা। এইটো মই তোমালোকক গেৰাণ্টি দিব পাৰোঁ, যদি তোমালোকে আমাৰ চেনেলৰ জৰিয়তে ভিডিঅ'বোৰ ফ'ল' কৰা আৰু আমাৰ লগত যোগাযোগ কৰা। তেতিয়াহ'লে আমি তোমালোকক শিকাম স্মৃতি কৌশল। So welcome to our channel Memory Skill Development Course. এই কোর্সত আমি তোমালোকক এইখিনি শিকাম। So thank you for watching and please subscribe and share. Thank you so much.